হেল্ল' ছাত্ৰ ছাত্ৰীসকল এতিয়া আৰম্ভ কৰিছোঁ তোমালোকৰ 11 ইৰ 1 নম্বৰৰ পৰা পূৰণ কৰা পূৰণফল উলিওৱা গতিকে কি আছে এইটো এই দুটাৰ লগত পূৰণ আছে গতিকে আমি এটা পূৰণ কৰিম এইটো এই দুটাৰ লগত এইটো এই দুটাৰ লগত পূৰণ কৰিম x plus 4 তাৰপিছত ইয়াত প্লাছ আছে প্লাছ দিম 2x plus 4 মানে এই দুটাৰ লগত পূৰণ আছিল প্ৰথম এটা এই দুটাৰ লগত পূৰণ কৰি দিলো বহাই দিলো তাৰপিছত এইটোৰ লগত বহাই দিলো এতিয়া ব্ৰেকেট উঠাই দিম x আৰু x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ x আৰু 4 পূৰণ কৰিলে কি হ'ব 4x প্লাছ আছে প্লাছ দিম 2 আৰু x পূৰণ কৰিলে 2x 2 আৰু 4 পূৰণ কৰিলে 8 এতিয়া আমি কি কৰিব পাৰো এই x 4x and 2x প্লাস করলে কি হবে 6x x স্কয়ার প্লাস 6x প্লাস 8 এইখানে आंसर নাম্বার 2 ঠিক এটো নিচিনাই এই দুটা লগত পূরণ আছে ঠিক আমি এটা লিখিম a -5 এটো লগত তাৰপিছত মাজত কি আছে মাইনাস আছে মাইনাস দিম 3 এই কেটা লগত পূৰণ কি a -5 এতিয়া a আৰু a পূৰণ কৰিলে a স্কয়াৰ a আৰু 5 পূৰণ কৰিলে কি হ'ব 5a মাইনাস 3a কি হ'ব 3a হ'ব মাইনাস মাইনাসত কি হ'ব প্লাস হৈ যাব মনত ৰাখিব লাগিব ঠিক ব্ৰেকেটত যদি মাইনাস থাকে আগে যদি মাইনাস থাকে মাইনাস মাইনাসে কি হয় চেঞ্জ হৈ যায় প্লাস হৈ যায় তার মানে ঠিক কি হ'ব 15 এতিয়া আমি কি কৰিব পাৰো যে a স্কয়ার 5a আৰু ইয়াত আছে 3a এটো মাইনাস মাইনাস মাইনাসত প্লাস হৈ যাব কিন্তু চিনটো মাইনাস হ'ব তার মানে 5 মাইনাস আৰু 3 মাইনাস টোটাল মাইনাস কিমান হল 8 মাইনাস a প্লাস 15 এখানে आंसर তার পিছত আছে নাম্বার 3 এই দুটা লগত পূরণ আছে এটা লিখিম 2a a - 2 প্লাস আছে প্লাস দিম 5 a - 2 এতিয়া 2a আৰু a পূৰণ কৰিলে কি হ'ব 2a স্কয়াৰ a আৰু a পূৰণ কৰিলে a স্কয়াৰ মাইনাস 2 আৰু 2 পূৰণ কৰিলে হ'ব 4 লগত a আছে এইখিনি কাম হয় প্লাস 5a পূৰণ কৰিলে 5a প্লাস মাইনাসত মাইনাস 5 2 গুণ 10 এতিয়া 2a স্কয়াৰ আৰু নাই এটাই আছে গতিকে 2a স্কয়াৰ থাকিব এতিয়া 4a - 5a প্লাস গতিকে কি হ'ব 5টা প্লাস আছে 4টা মাইনাস আছে 5টাৰ পৰা 4টা বিয়োগ কৰিলে কিমান থাকিব এটা a থাকিব -10 এইখিনি आंसर নাম্বার 4 একে 6 এই কেটার লগত পূরণ 4x এই কেটার লগত পূরণ 6 2x plus 3 minus 4x এই দুটার লগত পূরণ কি হ'ব 2x plus 3 এতিয়া এই দুটার লগত পূরণ 6 and 2 পূরণ করলে কি হ'ব 6 দ্বিগুণ 12 x মাজত প্লাস আছে প্লাস দিম 6 আৰু 3 পূৰণ কৰিলে 3 6 গুণ 18 হল মাইনাস আছে মাইনাস দিম তাৰপিছত 4 2 গুণ 8 তাৰপিছত x আৰু x ত কি হ'ব x স্কয়াৰ হ'ব মাইনাস প্লাসত মাইনাস 4 3 গুণ 12 x তো নাই গতিকে এটা আছে এটাই হ'ব এতিয়া x স্কয়ার তো আছে আৰু তো x স্কয়ার নাই
গতিকে এক্স আছে 12টা আৰু ইয়াত আছে 12টা 12টা প্লাছ আছে 12টা মাইনাছ আছে কেনচেল আউট হৈ যাব গতিকে থাকিব কি minus 8x square plus 18 গতিকে এইটো আগৰ মাইনাছটো আমি কেনচেল কৰি থৈ দিব পাৰোঁ এইখিনি তলে হ'ব গতিকে আৰু এটা মাইনাছেৰে পূৰণ কৰিব লাগিব গতিকে কি হ'ব minus 8x square to plus x square হৈ যাব যদি আমি এটা মাইনাছেৰে পূৰণ কৰোঁ এইটো প্লাছ হ'ল কিন্তু এইটো কি হ'ব minus 18 হ'ব হৈ গ'ল এই দুটাৰ লগত এইটো পূৰণ কি হ'ব minus x 2x plus 5 ইয়াত প্লাছ আছে প্লাছ দিম 2x plus 5 এতিয়া পূৰণ কৰিম x আৰু x পূৰণ কৰিলে x স্কয়াৰ 2 আছে আগত মাইনাছ আছে মাইনাছ থাকিব x স্কয়াৰ এতিয়া মাইনাছ প্লাছত কি হ'ব মাইনাছ কি হ'ব 5x এতিয়া প্লাছ আছে প্লাছ দিম 2 2 2 গুণ 4 x আছে x হ'ব প্লাছ প্লাছে কি হ'ব প্লাছে হৈ যাব 2 5 গুণ 10 এতিয়া আমি কি কৰিব পাৰোঁ যে minus 2x স্কয়াৰ আছে থাকক তাৰপিছত minus 5x plus 4x অৰ্থাৎ 4টা প্লাছ আছে 5টা মাইনাছ আছে বিয়োগ কৰি কি থাকিব এটা minus x থাকিব ইফালে প্লাছ 10 এইখিনি হ'ব তাৰপিছত 6 নম্বৰ কি কৰিম এইটো এই দুটাৰ লগত পূৰণ এইটো এই দুটাৰ লগত পূৰণ প্ৰথমে লিখিলোঁ 2x 5x plus 2y মাজত প্লাছ আছে প্লাছ 3y 5x plus 2y পূৰণ কৰিম 5 2 গুণ 10 x আৰু x পূৰণ কৰিলে x স্কয়াৰ মাজত প্লাছ 2 2 গুণ 4 x আৰু x পূৰণ কৰিলে y পূৰণ কৰিলে x y প্লাছ 3 5 গুণ 15 x আৰু y কি হ'ব x y প্লাছ 3 2 গুণ 6 y আৰু y পূৰণ কৰিলে y স্কয়াৰ এতিয়া 10x স্কয়াৰ প্লাছ 6y স্কয়াৰ তে xy টো চাওঁ 4টা xy 15টা xy অৰ্থাৎ প্লাছ 19টা xy হ'ব এইখিনি আনসাৰ এই দুটা লগত পূৰণ গতিকে প্ৰথমটো লৈছো 8x 5x plus 3y plus কি ব্ৰেকেট ক্লজ মাইনাছ আছে 2y 5x plus 3y 5 8 গুণ 40 x আৰু x পূৰণ কৰিলে x স্কয়াৰ প্লাছ আছে প্লাছ দিম 8 3 গুণ 24 xy পূৰণ কৰিলে xy হ'ব মাইনাছ আছে মাইনাছ 2 5 গুণ 10 x আৰু y পূৰণ কৰিলে xy মাইনাছ প্লাছত মাইনাছ 2 3 গুণ 6 কি হ'ব y পূৰণ কৰিলে y স্কয়াৰ এতিয়া 40x স্কয়াৰ তাৰপিছত মাইনাছ 6y স্কয়াৰ এতিয়া 24টা প্লাছ xy 10টা মাইনাছ xy 24ৰ পৰা 10 মাইনাছ কৰিলে কিমান থাকিব 14টা 4 xy থাকিব গতিকে কিমান হ'ব প্লাছ 14xy থাকিব এখিনি নাম্বাৰ 8 a স্কয়াৰ এইটো এই দুটাৰ লগত পূৰণ 3a স্কয়াৰ minus b স্কয়াৰ ব্ৰেকেট ক্লজ minus 2b স্কয়াৰ 3a স্কয়াৰ
মাইনাছ বি স্কুৱেৰ এতিয়া কি হ'ব এই দুটাৰ লগত পূৰণ এ স্কুৱেৰ আৰু এ স্কুৱেৰ পূৰণ কৰিলে কি হ'ব এ টু দি পাৱাৰ 4 হ'ব 3 কি হ'ব 3 থাকিব তাৰপিছত মাইনাছ এ স্কুৱেৰ আৰু বি স্কুৱেৰ পূৰণ কৰিলে কি হ'ব এ স্কুৱেৰ বি স্কুৱেৰ মাইনাছ আছে মাইনাছ দিম 2 3 গুণ 6 বি স্কুৱেৰ আৰু এ স্কুৱেৰ পূৰণ কৰিলে কি হ'ব এ স্কুৱেৰ বি স্কুৱেৰ থাকিব মাইনাছ মাইনাছত প্লাছ কি হ'ব 2 তো থাকিবই বি স্কুৱেৰ আৰু বি স্কুৱেৰ পূৰণ কৰিলে বি টু দি পাৱাৰ 4 হৈ যাব এতিয়া 3 a টু দি পাৱাৰ 4 প্লাছ 2 b টু দি পাৱাৰ 4 এই দুটা এটা আছে a স্কুৱেৰ b স্কুৱেৰ 6টা আছে a স্কুৱেৰ b স্কুৱেৰ এটো মাইনাছ এটো মাইনাছ 6টা মাইনাছ আৰু এটা মাইনাছ কেইটা হ'ল মাইনাছ 7টা a স্কুৱেৰ b স্কুৱেৰ এইখিনি আনসাৰ